মাৰ্গাৰিটাত তিনিচকীয়া জিলা বক্সিং এছ'চিয়েশ্যনৰ সম্বৰ্ধনা অনুষ্ঠান। আজি তিনিচকীয়া জিলাৰ মাৰ্গাৰিটাৰ ইণ্ডিয়া ক্লাবত তিনিচকীয়া জিলা বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে মাৰ্চ মাহৰ ২৫ তাৰিখৰ পৰা ২৭ তাৰিখলৈ যোৱা দেৰগাঁৱত অসম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত ৪২ সংখ্যক সদৌ অসম আন্তঃজিলা চাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত তিনিচকীয়া জিলাৰ ১২টা পদকৰ ভিতৰত সোণৰ ৪টা, চিলভাৰ এটা আৰু ব্ৰঞ্জ ৭খন পোৱাৰ বাবে জিলাখনে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক সাজিদ খানৰ নেতৃত্বত লিডু মাৰ্গাৰিটাৰ পৰা তিনিচকীয়া জিলাৰ প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে তিনিচকীয়া জিলাৰ বক্সিং এছ'চিয়েশ্যনৰ সভাপতি চিৰাজ আহমেদ, জেনিফাৰ ডেনিয়েল, জীৱন বৰা, হিতিশ দেৱনাথ, গোবিন্দ প্ৰসাদ, কৰণ সিং। মাৰ্গাৰিটাৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট, অসম লাইভ 24 এনি। দেৰগাঁৱত আমাৰ সদৌ অসম ইণ্টাৰ ডিষ্ট্ৰিক্ট বক্সিং প্ৰতিযোগিতাত আজি আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হৈ প্ৰায় ৪০-৪২জন আমাৰ ল'ৰা ছোৱালী তেখেত অংশগ্ৰহণ কৰিছিলে। তাত আমাৰ 12খন মেডেল আহিছে আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট আমি বেষ্ট টিম পাইছোঁ আৰু তাকে আমি সকলো আমাৰ খেলুৱৈসকলক আমি সম্বৰ্ধনা অনুষ্ঠান আজি পাতিছোঁ মাৰ্গাৰিটা ইণ্ডিয়া ক্লাবত। আৰু আমাৰ বক্সিংখন ১৯৮২ চনৰ পৰা আমি বক্সিংখন আৰম্ভ হৈছিলে। আমাৰ ছেম ডেনিয়েল ছাৰ, ৰবিনচন ডেনিয়েল ছাৰ তেখেতলোক আমাৰ প্ৰশিক্ষণ কোচ আছিলে, প্ৰশিক্ষণ দিছিলে আমাক। তেওঁলোক আমাৰ মাজত নাইকিয়া। আজি যিহেতুনো আজি মাৰ্গাৰিটা সমষ্টিত এইটো সময়ত অকল দুযোৰ বক্সিং গ্লাভছ আছিলে, দুযোৰ। আৰু আজি সেইখন মাৰ্গাৰিটাত আজি আমাৰ ইণ্ডিয়া ক্লাবত আমাৰ HOAC আমাৰ ছেম ডেনিয়েল ফাউণ্ডেশ্যনত এখন আমি চেন্নাইৰ পৰা বক্সিং ৰিঙো আমি পাইছোঁ। ইতিমধ্যে আমাৰ অল ইণ্ডিয়া ক্লাবত বক্সিং ৰিংখন আমি সাজি পেলাই আজি আমাৰ ল'ৰা ছোৱালী ইয়াত প্ৰশিক্ষণ আমি দি আছোঁ। আমাৰ লিডু মাৰ্গাৰিটা তেনেকুৱা আমাৰ বগুলাই ফিল্ড সকলো জেগাতে আমাৰ কোচ আছে। আমাৰ মচিম ডেনিয়েল, ডাব্বু খান তেওঁলোকে কোচিং দি আছে। ইয়াৰ পৰা আমি ভালেমান ল'ৰা ছোৱালী ইয়াৰ পৰা আগবঢ়াই আছোঁ। আজি ডিষ্ট্ৰিক্টত, নেশ্যনেলত, আজি ইণ্টাৰনেশ্যনেলত ইয়াৰ পৰাই আমি ল'ৰা ছোৱালীক পঠাই আছোঁ। ছাই হোটেল গুৱাহাটী, গোলাঘাট ছাই হোটেলত আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা আমি পঠাই আছোঁ। আৰু আমি আশা কৰিছোঁ ইয়াৰে পৰা আমাৰ এছিয়া গ'ল্ড মেডেলিষ্ট বেষ্ট বক্সাৰ কল্পনা চৌধুৰী ঠিক তেনেধৰণৰ আৰু ল'ৰা ছোৱালী আমি ক্লাছ লেভেলৰ পৰা উলিয়াম বুলি আমি আশা কৰি আছোঁ। আৰু ইয়াৰে পৰা আমি আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল এছিয়াত গ'ল্ড মেডেল আমাৰ ল'ৰা ছোৱালী আনিব বুলি আমি আশা কৰি আছোঁ। ধন্যবাদ।